Oh shit, I saw a Billy. Are you okay? Hello? Hello? Are you okay? Are you okay? किसका है ये? किसका है? हेलो कोई गोल नहीं के हेलो हेलो चকুৱে ফুটিছে हेलो Hello, what is up people? Welcome to another vlog and guys আপোনালোকে তো দেখা পাইছিলে কি আমাৰ কাপোৰৰ ষ্ট'ৰ আছে আৰু আপোনালোকক কৈছিলোঁ 100 kmph কথা আৰু আমাৰ 100 kmph কাপোৰ আহি আছে একচুৱেলি যিমানখিনি কাপোৰ আপোনালোকে জানে হুডিৰ পৰা জাৰ্চিৰ পৰা টি চাৰ্টৰ পৰা সবখিনি আহিব একচুৱেলি আমি ডিষ্ট্ৰিবিউটাৰে হ'ম 100 kmph গাইছ আৰু লগতে আজি আমাৰ ষ্ট'ৰৰ কাৰণেও কেইটামান হুডি আহি আছে একচুৱেলি এটা দুটা নহয় 150 পিচ আমাৰো হুডি আহি আছে তো আমাৰ দোকানৰ উইণ্টাৰ কালেকশ্যন বুলি ক'ব পাৰি তো উইণ্টাৰ কালেকশ্যন আহি আছে আৰু আপোনালোকক দেখাই আছোঁ আমাৰ উইণ্টাৰ কালেকশ্যনত কি আহি আছে এণ্ড গাইছ এই চাইডে আমাৰ আহি পাই গৈছে পাৰ্চেল আৰু সেইখন তাতে ৰখি আছে এই চাইডে আপোনালোকে দেখা পাইছে আৰু এটা ৱাৰ্কাৰ আহিছে সেই পৰা একচুৱেলি কুৰিয়াৰ ছাৰ্ভিচৰ ৱাৰ্কাৰ চাওক এণ্ড গাইছ এই চাইডে যদি আপোনালোকে চেক কৰে সেইটো চাইডে এটা আহিছে আমাৰ আৰু এইটো চাইডে এটা আহিছে একচুৱেলি দুটা আহিছে আৰু ইয়াতে আমাৰ উইণ্টাৰ ক্লথছ আছে তো এতিয়া আমি আপোনালোকক দেখাই আছোঁ কি আছে উইণ্টাৰ ক্লথছ আছিলে গোটেইখিনি আহি পাই গৈছে জাষ্ট এইটো ফাৰ্ষ্ট ষ্টক হয় আৰু ছেকেণ্ড থাৰ্ড বহুতখিনি ষ্টক আহিব আছে যেতিয়ালৈ উইণ্টাৰ থাকে তেতিয়ালৈ আহি থাকিব বাকী যদি এইটো চাইডে চাই আপোনালোকে ইয়াতে দেখা পাব ভেন্সৰ হুডি আৰু গোটেই বেক প্ৰিণ্টত আছে এই চাইডে যদি চাই সেইবোৰ হ'ল ভেন্সৰ বহুতখিনি আছে আপোনালোকক দেখাবৰ কাৰণে গ'লে বহুত টাইম লাগিব বাট তথাপি আপোনালোকক দেখাই দি আছোঁ অলপমান শ্বৰ্টত কি এইবোৰ হ'ল হুডি আৰু যদি আপোনালোকে চাই ইয়াতে গোটেই বেক প্ৰিণ্ট আৰু ফ্ৰণ্ট চাইডেও প্ৰিণ্ট আছে আৰু এই চাইডে বেক তো এনেকুৱা টাইপৰ আপোনালোকে হুডি পাই যাব দেন যদি দেখাওঁ সেই চাইডে যদি আপোনালোকে চাই ইয়াতে চুৱেট চাৰ্ট আছে ভেন্সৰে হয় আৰু ইয়াতেও আপোনালোকে দেখা পাইছে কিমান ধুনীয়া কালাৰ আছে একচুৱেলি বহুতে পিংক কালাৰটো বিচাৰে এইবোৰ ব্লেকত আপোনালোকে দেখা পাইছে এইবোৰ হ'ল চুৱেট চাৰ্ট আৰু চুৱেট চাৰ্টত আপোনালোকে দেখা পাইছে এইবোৰ বেক প্ৰিণ্ট পুৰা বেক প্ৰিণ্টত আহিছে আৰু অভাৰ চাইজ একচুৱেলি অকল টি চাৰ্ট নহয় চুৱেট চাৰ্ট হুডি চব আহিছে আৰু চবতকৈ যোনটো প্ৰিমিয়াম হয় সেইটো আপোনালোকক দেখাইছোঁ এই চাইডে হ'ল লাকষ্টে আপোনালোকে দেখা পাইছে লাকষ্টেৰো হুডি আহিছে আৰু বহুত ভাল কোৱালিটি আৰু যদি আপোনালোকে চাই ইয়াতেও আপোনালোকে ফ্ৰণ্ট আৰু বেক প্ৰিণ্ট দুটাই পাব যদি এইটো চাইডে চাই ইভেন আপোনালোকে স্লিভতো পাই যাব এই চাইডে প্ৰিণ্ট আৰু এইটো চাইডেও আপোনালোকে দেখা পাইছে কালাৰ আৰু এইবোৰ হ'ল লাকষ্টে আৰু লাকষ্টেৰ আমাৰ ফাৰ্ষ্ট কাষ্টমাৰ এই চাইডে আপোনালোকে দেখা পাইছে এইটো চাওক আগে ল'লে ন ভাল লাগিল এইটো চাওঁ বেক ঘূৰ হয় চটটো চাই এটা সেই আছে বেক প্ৰিণ্ট আৰু যদি ইয়াতে চাই কেইটা বোৱা এই ভালকে দেখাবে অঁ কেনেকুৱা লাগছে কি কিয় ধেমালি কৰি কিনে এনেকৈ এইটো হুডিটো পিন্ধি যোৱাতে বোলে বহুত ছোৱালী ঘূৰি চাইছে চাওঁ কি বুলি চাইছে বেছি ডাঙৰ হোৱা বুলি নেকি নাই চোৱা ঠিক আছে বাকী এতিয়া আমি হ'লচেলো কৰিম কেইটামান আৰু এতিয়া একচুৱেলি অলপ পেক কৰিব দিছোঁ সেইটো ৰুমত বেলেগ ৰুমত আমাৰ হ'লচেল গৈ আছে 50 পিচৰ তো সেইখিনি কৰি লওক বাকী আপোনালোকে হ'লচেলো পাই যাব আমাৰ ষ্ট'ৰত যিমানখিনি আৰ্টিকেল দেখা পাইছে চব আৰ্টিকেলত আপোনালোকে হ'লচেলো পাই যাব যদি কাৰোবাক লাগে কণ্টেক্ট ডিটেইল ডিছক্ৰিপশ্যনত থাকিব আপোনালোকে কল কৰিব পাৰে আৰু ৰিটেইলাৰৰ কাৰণেও আপোনালোকে ষ্ট'ৰ ভিজিট কৰিব পাৰে ষ্ট'ৰৰ এড্ৰেছ গোটেইখিনি আমাৰ ডিছক্ৰিপশ্যনত থাকিব বাকী আপোনালোকে আহি কিনে চেক আউট কৰি কিনে চব কৰি লৈ যাওক গাইজ চলো সেই চাইডে আমাৰ হ'লচেল গৈ আছে সেই চাইডে আপোনালোকে ভাবিছে এই চাইডে আমাৰ আছে একচুৱেলি কাপোৰ লোড কৰি লৈছোঁ আৰু আমি I-20 লৈ যাই কিনে একচুৱেলি বাছ ষ্টেণ্ডলৈ দিব যাই আছোঁ আৰু আমাৰ পাৰ্চেল যাই আছে কুৰিয়াৰ যাই আছে একচুৱেলি নৰ্থ লখিমপুৰ চাইডে আমি হনুমান মন্দিৰৰ ওচৰত আহি পাই গৈছোঁ আৰু প্ৰথম আমি হনুমানজীক প্ৰে কৰি ল'লোঁ আৰু যদি এই চাইডে চাই আপোনালোকে ইয়াতে দেখা পাইছে আমাৰ ৰাইনো আছে আৰু লগতে এই চাইডে আছে জোনমণি আৰু মই একচুৱেলি এটা শ্বৰ্ট স্পিনত গৈ আছোঁ যোনটো একচুৱেলি মেঘালয় ছাইড হ'ব আৰু আপোনালোকক বহুতখিনি আপডেট দিব আছে আৰু জোনমণি আছে KTM এডভেঞ্চাৰ 390 আৰু মই আছোঁ ৰাইনৰ লগত জয় শ্ৰীৰাম জয় গণেশ বাবা আপোনালোকক কৈছিলোঁ কি আমি আসাম ৰাইড কৰিম বুলি এণ্ড গাইজ তেনেকুৱা বেয়া নজৰ লাগিছে
কি কম একচুৱেলি নজৰ লাগিছে নে যি হয় ভালৰ কাৰণে হয় আই ডোণ্ট ন' জাষ্ট লাইক আপোনালোকে গম পাইছিলে কি আমি 23 তাৰিখে যোনটো 23 অক্টোবৰতে আমি ৰাইড কৰা কথা আছিলে আমিন মাজিদ অহা কথা আছিলে আৰু একেলগতে ৰাইড কৰা কথা আছিলে কিন্তু থিয়েটাৰ একচুৱেলি ডেমেজ হৈ গৈছে আৰু তাৰপিছতো আমি প্লেনিং কৰিছিলোঁ কি হায়াবুছা মই আৰু এখন ZX-10R আমি তিনিজনে যাম বুলি ভাবিছিলোঁ বাট তাতেও এটা প্ৰব্লেম আহি গ'ল গাইজ আৰু কি লাষ্ট টাইম যেতিয়া আমি বিবেক ভাইক লগ পাইছিলোঁ ডেট মিনছ হায়াবুছা যে যোনে আমাৰ লগত আসাম ৰাইড কাৰণে ওলাম বুলি কৈছিলে একচুৱেলি তাৰ বাইকৰ প্ৰব্লেম হৈ গ'ল ওলালে আৰু সেই প্ৰব্লেমটো হ'ল কি ইগনিশ্যন ছুইচত একদমেই কাম নকৰে আৰু একচুৱেলি ইগনিশ্যনে অন নহয় আৰু সেই প্ৰব্লেমটো হ'ল সি একচুৱেলি ৱাছ চেণ্টাৰত গৈছিলে বাইক ৱাছ কৰিবৰ কাৰণে ৱাটাৰ প্ৰেছাৰ অলপ বেছি পৰিল চাগে আৰু পৰাৰ কাৰণে মানে তাৰ ইগনিশ্যন ছুইচ পুৰা ডেড হৈ গৈছে একচুৱেলি কাম নকৰা হৈ গৈছে তাৰপিছত লোকেল চুজুকিত গ'লে আৰু একচুৱেলি ইয়াৰে লোকেল চুজুকি ক'ত হায়াবুছা ঠিক কৰিব তো এতিয়া টেকনিচিয়ান আহিব গুৰগাঁৱৰ পৰা আহি কেনেহে তাৰ বাইক ঠিক কৰিব পাৰিব এতিয়া তাৰ বাইক কমপ্লিটলি ষ্টাৰ্ট নহয় ডেট মিনছ ডেড বুলি ক'ব পাৰি তো ডেড হৈ আছে Oh shit guys, I saw a Billy. Oh shit, I saw a Billy. Are you okay? Hello? Are you okay? किसका है ये? किसका है? रास्ता पे था? अरे गाइस एक्चुअली মানুহটোৰ মই ৰিয়েকশ্যন দেখা পাই কেনে গম পাইছোঁ ই জানি বুজি ৰাস্তাতে পেলাই দিছে আৰু এইটো চাওক হি ইজ এলাইভ গাইস হি জিন্দা আছে আৰে আৰ ইউ ওকে হে বয় আৰ ইউ ওকে আই গট সামথিং ফৰ ইউ হে বয় এণ্ড গাইজ এই চাইডে এটা মেকুৰী দেখা পাইছে আৰু সি ৰাস্তাত পৰি আছিলে অ' ভাই আলাইভ বাচাই ল'লোঁ গাইজ যেনেকৈ পৰি আছিলে মই ভাবিলোঁ অ' মাই গড অল অফ দি ছাডেন মই দেখা পালোঁ আৰু এই চাইডে আপোনালোকে ভাবিছে মেকুৰী একচুৱেলি মোৰ পানীও নাই কি কৰোঁ গাইজ ইয়াক পকেটত লৈ যাওঁ নেকি হেই আৰ ইউ অ'কে এই মেকুৰী ঠিকে আছ এই মেকুৰী য়েছ ঠিক আছে ইমান টিকলোঁ গাইজ একচুৱেলি সেই মানুহজন আপোনালোকে দেখা পাইছে তাতে ৰখি আছে সি দেখা পাইছে পূৰা ক্লিয়াৰলি দেখা পাই আছে বাট সি চকাৰ তলত পৰিবৰ কাৰণে মৰিবৰ কাৰণে দিছে এই মেকুৰীটো বাট আই গেছ জিন্দা আছে হেল্ল' আৰ ইউ অ'কে হেই ঠিক আছ ইমান টিকলোঁ তই ঠিক আছ I will take care of you don't worry and guys এই বাচ্চাটো আপোনালোকে দেখা পাইছে চলো গাইজ মই এই চাইডে হুডি পিন্ধি আহিছোঁ ভালে কৰিলোঁ মই একচুৱেলি পকেটত এটলিষ্ট লৈ যাব পাৰিম ইয়াক আৰু সেই আংকালজন আহি আছে সেই আংকালজনে নাই মই কিয় লিভ দিম একচুৱেলি আংকালজনে লিভ খুজি আছে নিদিওঁ বাইক নাই দেগা ओ भाई साहब सीट मैन एक्चुअली गाइस इतना मैं कर्नारिंगर मजा लब नारिम जितेल एक्चुअली मैं सेफ हाउसत नपठाओ किय कारण इते आसे और इते एक्चुअली बोथ साइड ओपेन है और एक टेंशन ना हवा आरामत सोमाय आसे और अक्सिजेन पाब तो कबात रखी किने किबा एटा खुवाई दिम याक और जदि ताते कोनोबाय मानुहे राखे तेतियाहले राखि दिम एक्चुअली गाइस जुलमनिक मैं पकेट देखाई आছো जुलमनि शक मेकुरी रास्तात पड़ी आसिल बे तो अलपर काने रेसिपिले ट्राक एखने अलपर काने पकेटत लइছো जिंदा আছে তাক কিবা খুৱাব লাগিব
মান দোকান পালোঁ তো মই ভাবিছোঁ ইয়াতে তাক এবাৰ ট্ৰিটমেণ্টটো কৰি লওঁ যিমান জাষ্ট লাইক পানী চানী যদি খাব লাগে কিয় কাৰণে ৰাস্তাত পৰি আছিল আই ডণ্ট ন' কোনে পেলাই গৈছে এনেকৈ একচুৱেলি পেলাই যাব লাগিব কিয় কাৰণে ৰাস্তাৰ মাজত এনেকৈতো ই খোজ কাঢ়িবও নোৱাৰে যোনটো মানে একচুৱেলি সৰু হয় যিমান মেকুৰী এটা ৰাস্তাত পৰি আছিলে তাক উঠাই লৈছোঁ সৰু পোৱালি এইমাত্ৰ মৰিলে হয় জিন্দা আছে জিন্দা হেল্ল' হেল্ল' আৰে হেল্ল' ঐ গ'ল নেকি হেল্ল' 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 চকুৱে ফুটিছে হেল্ল' নাই আছে হেল্ল' বহুত পোৱালি হয় হেল্ল' দুটা এটা হেল্ল' হেল্ল' বহুত পোৱালি হয় Are you alive? ও ভাই জিন্দা আছ শুই আছ पानी का बोतल उई 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 हेलो ओई 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 जिंदा আছে কিন্তু পেট হেৰি হৈ আছে এটা বুঢ়াক কৈছোঁ বুঢ়াই কি কয় ফেক দো ৰাস্তা পে ফেক দো বোলে বে তাৰ ওচৰতে হৈ আছিল সি বচাব পাৰিলে হয় অলপমান ক'ৰবাত লাগিছে ইয়াৰ ট্ৰাকখন গৈছে নেকি অঁ ট্ৰাকখন তই যে পাৰ হৈ আহিলে তেতিয়া ট্ৰাক এখন আছিল ন মুখখন অলপমান খুলি দে তাত অলপ পানী খাওঁগৈ অলপমান পানী অঁ দি মুখত অঁ কিন্তু পুৰা উইক হৈ গৈছে এতিয়া মোৰ একচুৱেলি ভেটেনাৰী ডক্টৰ এজন চিনাকি আছে তো মই তাতে ফোন কৰি কিনে প্ৰথম সুধি লওঁ কেনেকুৱা কি একচুৱেলি চাওঁ কেনেকৈ যদি বাচাব পাৰোঁ অভিয়াছলি বাচামে মই এটা মেকুৰীৰ পোৱালি ৰাস্তাত পাইছোঁ হা মানে পুৰা অৱস্থা বেয়া সি হিলি আছে কিন্তু সৰু পোৱালি একদম সৰু পোৱালি পুৰা উইক হৈ গৈছে কি খুৱাব পাৰিনো তাক মেকুৰীৰ পোৱালি একচুৱেলি ৰাস্তাত আছিলে তো মই মানে সি জঁপিয়াই থকা দেখা পাইছোঁ কিন্তু তাক মই একো মানে ইঞ্জুৰিৰ চিন নাই সৰু পোৱালি হয়তো বহুত যদিও কিবা উঠি গৈছে চাগে সেনেকৈ সি মানে চকাই মানে সিমান হেৰি নল'লে চাগে ৰাস্তাত হাইৱেত পাইছোঁ শ্বিলঙৰ ৰাস্তাত কিন্তু উশাহ লৈ আছে সি আজি চানডে খোলা থাকিব জানো অঁ অঁ ঠিক আছে মই ইয়াক লৈ যাই আছোঁ হ'ব পাৰে মেকুৰীটো মাত দি আছে ঐ বিল্লি মাতটো দিয়ে মুখেৰে भैया अरे तू बच गया यार मेरा हाथ पे आ गया तुम अभी दूध पियो हाँ खाइছে जीवा लगाइছে माँ हाँ जुनमुनी माँ अभी तुम्हारा माँ बासी गल और ये थकी गल बच गया बेटा बच गया तू हम लोग का हाथ पे आ गया बच गया एंड गाइस এই সাইডে আপোনালোকে দেখা পালে ইয়াৰ মাটো ওলাই গ'ল আৰু এতিয়া হাতত জোৰো আহি গ'ল অলপমান গাখীৰ খোৱালোঁ যিমানখিনি পাৰিলোঁ আৰু ইয়াক ভালকৈ নিপাল দি খুৱাব লাগিব তো ইয়াৰ পৰা আমি এতিয়া ইউ টাৰ্ণ ল'ম একচুৱেলি য'ত যাম বুলি ভাবিছিলোঁ তাতে যোৱা নহ'ব তো ইয়াৰ পৰা লৈ যাওঁ ইয়াক আৰু চলো পকেট পেক হৈছোঁ পকেট
pocket. अरे okay, बेटा, I'm taking you home. And guys, এই সাইডে এজন লগৰ লগ পাই গ'লো। মোৰ একচুৱেলি মেকুৰী আছে পকেটত, সেইকাৰণে আমি ৰাস্তাত পৰি আছিলে, উঠাই লৈ আহিলোঁ। এতিয়া জিন্দা আছে, সৰু পোৱালি একদম সৰু। গাখীৰ খোৱালোঁ, পকেটত আছে এতিয়াও। এইটো আৰে পুৰা ৰাস্তাত পৰি আছিল, ইয়াৰ জীৱন বচালোঁ, ইয়াক লৈ আহিছোঁ। সেইকাৰণে মই মানে বেছি কৰ্ণাৰিং কৰিব পৰা নাই, টেংকিত আছেতো ইয়াতে। এইটো অঁ বেছি দিন হোৱা নাই, ৰাস্তাত পৰি আছিল হাইৱেত। মাতটো দি আছে এতিয়া, মেও মেও। অঁ গাখীৰ খোৱালোঁ অলপ। অঁ ক'ত গৈ আছিলা? আমাৰো সেনেকুৱা। অ' গাইজ, ৰাইডাৰ কেইটামান পুৰা নি ডাউন কৰি। হেল্ল', ভাল, অলপ আগত যাওঁ। নাইচ, নি ডাউন। ভাই চাব, ইমান ক্ল'জ আহি গৈছিলে এইখন আপাচিখনে। বাকী গোটেইকেইটাই পুৰা নি ডাউন প্ৰেক্টিচ কৰি আছে আৰু নি ডাউন কৰ্ণাৰিং কৰি আছে। একচুৱেলি গাইজ, মোৰ লগত বিল্লি আছে আৰু সেই বিল্লিৰ কাৰণে মই বহুত আৰামছে যাব লগা হৈছে আৰু যেন একো কষ্ট নাপায় বিল্লিজনে। আৰু বাকী গাইজ, এই মেকুৰীটো যদি মই ঘৰ যোৱাই পোৱালৈ যদি বাচি থাকে, তেতিয়াহ'লে আপোনালোকে কওক এই বিল্লিটোৰ নাম কি হ'ব লাগে। একচুৱেলি পূৰা জীৱন দান পাইছে। একচুৱেলি এখন ট্ৰাকৰ ওচৰেৰেও গৈছিলে আৰু জোনমনিৰ চকাৰ ওচৰেৰেও গৈছিলে, মোৰ চকাৰ ওচৰেৰেও গৈছিলে। তো সি একচুৱেলি ইমান বেছি জীৱন দান পাই গৈছে আৰু মই একচুৱেলি নিজে দেখা পাইছোঁ আৰু কেনেকুৱা অৱস্থা আছিলে, এতিয়া কেনেকুৱা অৱস্থা আপোনালোকে দেখা পালে। বাকী আৰামছে যাই থাকিম এতিয়া। গাইছ, এইচাইডে আমি আহি পাই গৈছোঁ ৰুম আৰু একচুৱেলি আমি মেকুৰীটো লৈ আহিছোঁ বেগত, কিয় কাৰণে ইয়াৰ বহুত বেছি এনাৰ্জি আহি গৈছিলে আৰু আমি ইয়াক গাখীৰ আৰু সেই খোৱাৰ কাৰণে। আৰু বাকী সেই চাইডে ইয়াতে আছে, এই বেটা চলো তোমাৰা ঘৰ আ গয়া বেটা, ঘৰ পहुंच गया। বেটা অ' ক'ৰ পৰা ক'ত আহি পালা তুমি? ঐ নাইচ। পোহনীয়া নহয় মানে বেলেগৰ, পোহনীয়া নহয়, ফুল জংঘল নোম দীঘলে হৈছে। ডাঙৰ হ'ব, বহুত ডাঙৰ হ'ব। পিটলে ওলাই পৰিলে দিছে নে? দি পেলাই এনেকৈ আগটো কাটি নেল কাটাৰটো কাটিলে হ'ব আগটোৱে। আহিব এইটো, হা কি হয় এইটো? মেকুৰী। তুমিও মেকুৰী হৈ আছা দেখোন, নে ৰেবিট? তুমিও মেকুৰী। গাইছ, এই চাইডে ডেকাৰ ৰিক্সত এই আমাৰ কালুক দেখাই আছে। চাওক মেকুৰীটো আমি কিমান কষ্ট কৰি লৈ আহিছোঁ ইয়াক, আৰু 1 ছেকেণ্ডত ডেষ্ট্ৰয় ইন ছেকেণ্ড কৰিব খুজি আছে ই। আৰু যদি ডেষ্ট্ৰয় ইন ছেকেণ্ড কৰে বোলে, আৰে মৰম কৰি দি আছে দেখোন। ই গাখীৰ খাই আছে, গম পাইছা? তাৰ মুখৰ পৰা চেলেকি যে আছে ই। আৰে বেটা, আৰে কি হ'ল কালু? আৰে ইমান মৰম কৰিছ তই? তই টেষ্ট কৰি আছ ন বুদ্ধিকে টেষ্ট কৰি আছা, কেনেকুৱা হ'ব খাব? দাঁতটো কিটকিৰাই আছে তাৰ।